সোশ্যাল মিডিয়াত এটা কন্ট্ৰভাৰ্সি চলি আছে আমাৰ ৰেসপেক্টেড জুবিন দা আৰু ইউটিউবাৰ লাবুমণি আমচঙৰ মাজত। এইখিনিতে মই এটা কথা কওঁ, অফটাৰ ফিল্মখন মই পাৰ্সোনালি বহুত ভাল পাওঁ, কাৰণ অফটাৰ মুভিখন যেতিয়া ৰিলিজ হৈছিলে তেতিয়া যিটো VFX দেখুওৱা গৈছিলে সেইটো VFX সেই সময়ৰ কোনো ফিল্মত নাছিলে। আৰু বৰ্তমান অফটাৰ 2 ডিসেম্বৰত যিখন ৰিলিজ হৈছে সেই ফিল্মখন মই পাৰ্সোনালি একদম ভাল পোৱা নাই, কাৰণ কিয় তেনেকুৱা VFX আজিকালি বিভিন্ন ধৰণৰ ফিল্মত দেখিবলৈ পোৱা যায়। এতিয়া অফটাৰ 2 খন যে মই ভাল পোৱা নাই বুলি ক'লো, সেইকাৰণে অফটাৰ 2ৰ যিটো ডাইৰেক্টৰ জেমছ কেমেৰন সি যদি কয় কিশোৰ তো অফটাৰ 2 খন কিয় ভাল পোৱা নাই বুলি ক'লি, এইখিনি VFX তই কিয় ভাল নাপালি, সেইকাৰণে তোক পিঠি ফালি দিম, শুনি কেনেকুৱা লাগিব। আৰু এটা কথা কওঁ, মোৰ লগৰ কেইজনে বাচ্চা আৰু হানি সিঙৰ গান শুনি খুব ভাল পায়, ইয়, কিন্তু মই বাচ্চা আৰু হানি সিঙতকৈ ডিনো জেমছ আৰু ডিভাইনৰ গানবিলাক শুনি বেছি ভাল পাওঁ। ইয়াৰ ৰিজনটো এইটো যে ডিভাইন আৰু ডিনো জেমছ বহুত গ্ৰাউণ্ড লেভেলৰ পৰা উঠি আহিছে, চ' সিহঁতক মই ভাল পোৱা এটা পাৰ্চনেল মোক কাৰণ আছে। কিন্তু এই কথাটো শুনি পেলাই বাচ্চা আৰু হানি সিঙে যদি কয় তই ডিনো জেমছ আৰু ডিভাইনক ভাল পাওঁ বুলি ক'লি আৰু হানি সিং আৰু মোৰ গান বেয়া পাওঁ বুলি ক'লি, গতিকে তোক পিঠি ফালি দিম, তেতিয়া শুনি কেনেকুৱা লাগে। ঠিক এনেকুৱা ধৰণৰ ঘটনাই ঘটিল লাবুমণি আৰু জুবিন দাৰ মাজত, কাৰণ লাবুমণি আমচঙে নতুনকৈ এটা ভিডিঅ' বনাইছিলে জুবিন দাৰ নিউ ফিল্ম ৰাজনীতিখনৰ ওপৰত। লাবুমণি আমচঙে সেই ভিডিঅ'টোত, যিটো ভিডিঅ'ৰ কাৰণে এতিয়াও কণ্ট্ৰভাৰ্সি চলি আছে, তাত এটা ৰিভিউ দিছিলে চিনেমাখনৰ, যে ৰাজনীতি চিনেমাখনক লৈ পেলাই তেওঁ কি ভাবে, এক্টিং ভাল হৈছে নে নাই, VFX ভাল হৈছে নে নাই। লাবুমণি আমচঙৰ সেই ভিডিঅ'টো ৰিয়েক্ট কৰি পেলাই জুবিন দাৰ এটা নিউজ লাইভ শ্ব'ত ডাইৰেক্ট কৈছে যে তেওঁ লাবুমণিৰ পিঠি ফালি দিব। একচুৱেলি তেওঁ লাবুমণিৰ নাম লোৱা নাছিলে যদিও আমি সকলোৱে বুজি পাইছিলোঁ যে সেই কমেণ্টটো একমাত্ৰ লাবুমণিৰ কাৰণে। ইউটিউবত এনেকুৱা কেইবাটাও চেনেল আছে যিবিলাকে বলিউড আৰু হলিউড মুভিবিলাকৰ ৰিভিউ দিয়ে, আৰু দুই এটা এনেকুৱা চেনেলো আছে যিবিলাকে আকৌ মুভিত হোৱা মিষ্টেকবিলাক উলিয়াই দিয়ে। ইয়াত এইটো চোৱা নাযায় যে মুভিখনত কোন আছে, কোন এক্টৰ আছে, কোন এক্ট্ৰেছ আছে, কিমান টকা খৰচ হৈছে। যদি মুভিখন ভাল হৈছে অনেষ্ট ৰিভিউ দিয়ে ভাল হৈছে বুলি, যদি মুভিখন বেয়া হৈছে, যদি অভাৰ এক্টিং হৈছে তেওঁলোকে ডাইৰেক্ট কৈ দিয়ে যে মুভিখনত অভাৰ এক্টিং আছে, ভাল হোৱা নাইকিয়া, VFX ভাল হোৱা নাইকিয়া। আৰু এই কথাক লৈ পেলাই কোনো ডাইৰেক্টৰ বা কোনো প্ৰডিউচাৰে ৰিয়েক্ট নকৰে যে এই ইউটিউবাৰজনে আমাৰ মুভিখনৰ বিষয়ে কিয় এনেকৈ ক'লে, কাৰণ তেওঁলোকে জানে যে কোনোবা এটা কথাত, কোনোবা এটা টপিকৰ ওপৰত মন্তব্য কৰিব পৰা জনসাধাৰণৰ অধিকাৰ আছে, এই অধিকাৰটো সংবিধানে আমাক দি ৰাখিছে। নাজানো কিয় জুবিন দা ইমান এজন পৰিচিত আৰু ইমান এজন সন্মানীয় ব্যক্তি হৈ পেলাই এনেকুৱা ধৰণৰ মন্তব্য কিয় কৰিলে, কিন্তু মোৰ দৃষ্টিত লাবুমণি আমচঙে ভুল কৰা নাছিলে। তেওঁ এইটো কোৱা নাছিলে যে চিনেমা চাবলৈ নাযাবি, চিনেমাখন ভাল লগা নাই। তেওঁ জাষ্ট নিজৰ অপিনিয়নটো শ্বেয়াৰ কৰিছিলে যে তেওঁ চিনেমাখনক লৈ পেলাই কি ভাবে। এই কণ্ট্ৰভাৰ্চিটোৰ ওপৰত বহুতে বহুত কমেণ্ট কৰিছে ছ'চিয়েল মিডিয়াত, প্ৰায়বোৰ কমেণ্ট পঢ়িছোঁ। পঢ়ি পেলাই মই এটা কথাই কওঁ যে যদি নৰেন্দ্ৰ মোদীয়েও ভুল কৰে ন, ভুল হৈছে বুলি ক'বৰ কাৰণে সাহস থাকিব লাগে। ভাল পাওঁ, সন্মান কৰোঁ, তাৰ অৰ্থ এইটো নহয় যে আমি অন্ধভক্ত। এই কণ্ট্ৰভাৰ্চিটোক লৈ পেলাই আপোনালোকে কি ভাবে সেইটো কমেণ্টত মোক জনাব, আপোনালোকৰ মন্তব্যটো দি ৰাখক। আৰু যদি ভাবিছে এনেকুৱা ভিডিঅ' বনোৱাৰ কাৰণে মোৰো পিঠিখন ফালা যাব লাগে, তেনেহ'লে কমেণ্ট এটা কৰি দিয়ক, কিছু তোমাৰো পিঠি ফালি দিম, এনেকুৱা ভিডিঅ' নবনাবা। আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ফেচবুক আৰু ইনষ্টাগ্ৰামতো মই একাউণ্ট খুলি ৰাখিছোঁ, তাত ফ'ল' কৰি ৰাখিব। ইনফৰ্মেটিভ আৰু হেল্পফুল ভিডিঅ'বিলাকহে মই বনাওঁ। থেংক ইউ।